গুড মৰ্ণিং এভৰিৱান। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে শুক্ৰবাৰ। এতিয়া মই বনাবলৈ লৈছোঁ বৰা চাউলৰ শুকান পিঠা, শুকান গুড়িৰ বৰা চাউলৰ পিঠা মানে মই গুড় দি বনাম। আপোনালোককো দেখুৱাই যাওঁ। শুকুৱাই থোৱা বৰা চাউলৰ গুড়িখিনি মই লৈ লৈছোঁ। তাৰ লগত মই এতিয়া গুড় মিক্স কৰিম। এতিয়া পিঠাটো এটা পূৰা ফুলি যাব। ফুলাৰ পিছত কোৱালিটি বস্তু অলপ কমাই দিম। এইফালে গাখীৰখিনি পমি যাব। সমানভাৱে মই গাখীৰখিনিকো চাই আছোঁ। এতিয়া দাদাই আনিছে লং, লগত চলিব লং। চাহকাপ খাই লওঁ। এয়া লগত দাদাই ৰাতিপুৱাই আনিলে গৰম গৰম লং। পিঠা বৰা চাউলৰ শুকান গুড়ি মায়ে শুকুৱাই থৈছিলে, গুড়ো আছিলে, বনালেও এতিয়া গৰমে গৰমে খাই লওঁ। আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকিব। বহুত ধুনীয়া। মোৰ কাৰণে থৈ দিছিলে, মই আহিম বুলি। মায়ে শুকুৱাই থৈ দিছিলে, মাঘৰ বিহুতে বনোৱা। টেষ্টি। চাহকাপ খাই লওঁ। ঘৰৰ গৰু গাখীৰ বনোৱা চাহ, এটা লং, গুড়ৰ বৰা চাউলৰ পিঠা। এতিয়া ধুনীয়াকৈ চাহকাপ খাই লওঁ। ইয়াক আজি খাব লাগিব। কি হৈছে তোৰ? কি হৈছে তোৰ? এয়া আমাৰ মনু কুকুৰা বাকলি গুচাই আছে। মোৰতো এইফালে চাই দে। এয়া কিমান হৈছে ইয়াৰ? ডাঙৰ ন, সেইকাৰণে দেৰি লাগিছে। মই এনেকৈ ঘৰত কাটিলে বেছি ভাল পাওঁ, কাৰণ কুকুৰাটো মাংসখিনি যেতিয়া পুৰে তাৰ বহুত ধুনীয়া এটা স্মেল ওলায়। সেইটো কাৰণে মই ঘৰত কটাটো খাই বেছি ভাল পাওঁ। মাংস উতলি আছে, লাগিব আৰু আধা ঘণ্টামান। খিনি মোৰ দেখিবলৈ একেবাৰে ভাল হোৱা নাই, যিহেতু মই মছলা একেবাৰে দিয়া নাই। আদা নহৰু পেষ্ট আৰু জিৰা সেইখিনি দিছোঁ, কাৰণ লোকেল চিকেন এহেঁতি মাংস মছলা দিলে একেবাৰেই নাখায়। গতিকে মাংসখিনি দেখাত বহুত বেয়া লাগিছে, কিন্তু খাবলৈ টেষ্টি হৈছে। ইয়াতে এটা বস্তু আছে, বস্তুটো কি মই আপোনালোককো দেখাম। কি বস্তু আছে ইয়াত? মই কৈছিলোঁৱে যোৰহাটত মই কি খাইছোঁ, কি কৰিছোঁ, আপোনালোককো অলপ দেখাম বুলি। কিন্তু ইয়াতে এটা বস্তু আছে। বস্তুটো হ'ল সম্পূৰ্ণ ঘৰুৱা বস্তু। তো আপোনালোককো দেখাম বুলি ভাবিলোঁ অকণমান। এইটো বায়ে দি পঠাইছে, ভিনদেউ হাতত দি পঠাইছে, আৰু দাদাই কলেজৰ পৰা আহোঁতে লৈ আহিছে। তো বস্তুটো বহুত সাৱধানে দিছে। এইটো খুলি পেলাই মই দেখুৱাম আপোনালোকক যে ইয়াতে কি থাকিব পাৰে। এতিয়া কি থাকিব পাৰে বাৰু? সঁচাকৈ বহুত টান গাঁঠি দিছে দেই। টান গাঁঠি দিছে মানে বহুত সাৱধানে দিছে বস্তুটো। এইটো ভাগিলে ইয়াৰ গুণাগুণ নষ্ট হৈ যাব পাৰে। আপোনালোককো দেখাওঁ কি। কণী হয়তো 4-5টামান চাগে ভাগিলেই অলৰেডি। এইটোতো গুৱাহাটীত মই কওঁ যে মই বজাৰৰ পৰা কণী কিনো, কিন্তু কিছুমান কণী ভাল ওলায়, কিছুমান কণী কি হয় অলপ টান হৈ থাকে। মানে টান হৈ হয়তো কেনেকুৱা মুৰ্গী কণী দিয়ে আৰু নাজানো। এইটো বজাৰৰ পৰা কিনাহে, কিন্তু বায়ে এইটো বিচাৰি গাঁৱৰ পৰা দি পঠাইছে। ইয়াতে 100টা আছে বুলি কৈছে। 100টা আছে, কিন্তু মোৰ কাৰণে 100টা কণী যে সাৱধানে উলিয়াব পাৰিম
বস্তু জটিলেই হৈ পৰিব, কাৰণ মোৰ হাততো হয়তো কেইবাটা ভাঙে ঠিক নাই আৰু। এয়া হৈছে লোকেল কুকুৰাৰ কণী। লোকেল কুকুৰাৰ কণী এতিয়া 100টা আছে বুলি কৈছে। বি আৰু নমৌ মানে আমাৰ ঈশ্বৰ আৰু গোসাঁইলে দি পঠাইছে। তো ঈশ্বৰ গোসাঁয়ে লোকেল কণী খাই খুব ভাল পায়। ইচ 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 বেয়া লাগি গ'ল দেই, ভঙাখিনি বেয়া লাগি গ'ল। এই দাদাই হয়তো বাইকতে ঠেকেচা চেকেচা খাই বেয়া হৈ গ'ল নেকি। তুঁহ কৰি দি পঠাইছে, তুঁহৰ মাজত দি পঠাইছে তুঁহ। আৰু নাভাগিলে হ'ল আৰু দেই, আৰু নাভাগিলে হৈছে আৰু। মোৰ হাতত যে নাভাগিব তাৰ কোনো মানে নাই, তাৰ কোনো গেৰাণ্টি নাই, কাৰণ মোৰ হাতটো বৰ ঠিক নহয়। মোৰ হাতত বস্তু চব ভাগে, আইনা গ্লাছ ভাগে, কাপ ভাগে। ইচ 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 বেয়া লাগি গ'ল দেই। অ' গড, চোওঁতেই ভাগিছে, মই এইবোৰ উলিয়াব নোৱাৰিম দেই। অ'হ' এনেকৈনো বস্তু দিয়ে নে বাৰু। ইচ ইচ আকৌ এটা ভাগিলে নহয়। ইচ 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 মই এইবোৰ নোৱাৰিম দেই উলিয়াব। কোনে উলিয়াব আৰু। এতিয়া 100টা কণী খুচৰি খুচৰি উলিওৱাটো মোৰ কাৰণে অসম্ভৱ, কাৰণ মই এনেকুৱা মানুহ নহয় যে মই ইমান সাৱধানৰ মানুহ। মই হৈছে ধৰা কুইক, পটাপট সোনকালে হ'ব লাগে মোৰ চব কামেই। গতিকে মই এনেকুৱা সাৱধানৰ কাম কৰিব নোৱাৰোঁ, এইটো দাদাক দিব লাগিব, দাদাইহে পাৰিব। তো এতিয়া ঘৰত কোনো নাই, এইটোতো দাদাই উলিয়াব পাৰিব নে নোৱাৰিব এইটো মই নাজানিম। পাৰিব, দাদাই পাৰিব। ধেমালি ভাঙিলে কিমান হেৰি লাগিছে চাচোন। আৰু কণীকেইটা বৰ ডাঙৰ ডাঙৰ পায়, বৰ ডাঙৰ ডাঙৰ কণীকেইটা। মই সুধিব লাগিব কথাটো কোনে ভৰাইছে। বেয়া লাগে নে, এটা কণী নষ্ট হ'লেও গাটো বেজ বেজাই যায়। ধেমালি, ইমান খাহি নিদিয়েতো। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। এতিয়া ভাত পানী খাব হ'ল আৰু ভিডিঅ' কৰিব পৰা নাযাব, গতিকে মোৰ ভিডিঅ'বোৰ শেষলৈকে চাই যাব বুলি আশা ৰাখিলোঁ। আৰু শেষত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ বাই বাই।